বন্ধুসকল আপুনি হয়তো ভাবি আছে ইউটিউব চেনেল এটা খোলাৰ কথা আপোনাৰো হয়তো মনলৈ ভাব হয় ইউটিউব জগতত প্ৰৱেশ কৰাৰ কথা তো বলক বন্ধুসকল আজি আমি শিকি লওঁ ইউটিউব চেনেল এটা কেনেকৈ খোলে তো বন্ধুসকল মই হেমন্ত ফুকন আৰু আপোনালোকক পুনৰবাৰ দৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফুকন টেকনিকেললৈ বন্ধুসকল ইউটিউব চেনেল এটা খুলিবৰ বাবে প্ৰথমতে আমি কি কৰিব লাগিব যিটো আমাৰ ইউটিউব এপ্লিকেশ্যন থাকে আমি সেই ইউটিউব এপ্লিকেশ্যন অন কৰিব লাগিব মই বন্ধুসকল আপোনালোকক দেখাই দিছোঁ এইটো ইউটিউব এপ্লিকেশ্যন আপোনালোকে হয়তো সকলোৱে জানে তো এই ইউটিউব এপ্লিকেশ্যনটো আমি অন কৰিব লাগিব অন কৰাৰ পিছত আমি প্ৰথমতে কি কৰিব লাগিব যিটো আমাৰ একাউণ্টছৰ যিটো অপশ্যন থাকে এই একাউণ্টৰ যিটো অপশ্যন চুকত থাকে একেবাৰে যদি আপুনি সেইটো নাজানে বা আপোনাৰ একাউণ্ট এতিয়ালৈকে নাই তো মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ আপুনি কেনেকৈ একাউণ্ট খুলিব পাৰে আৰু আপোনাৰ ফটো দিব পাৰে তো তাত গৈ আপোনালোকে ভিডিঅ'টো চাই লওক ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাৰ পৰা আপুনি ইউটিউবত আহি যাব তো ইয়াৰ পিছত আমি কি কৰিব লাগিব এই একাউণ্ট যিটো থাকে এই একাউণ্টটোত আমি ক্লিক কৰিব লাগিব কি কৰিবলৈ ইউটিউব চেনেল এটা খুলিবলৈ তো আমি যেতিয়া একাউণ্টত ক্লিক কৰিম তো ইয়াত আমি কি কৰিব লাগিব ইউটিউব চেনেল খুলিবলৈ আমি একাউণ্টত ক্লিক কৰাৰ পাছত প্ৰথমে আমি যিটো ইয়াত আছে অপশ্যন আছে ইয়ৰ চেনেল বুলি যিটো অপশ্যন আছে সেই ইয়ৰ চেনেলত আপুনি ক্লিক কৰি দিব ইয়ৰ চেনেলত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা নটিফিকেশ্যন বা পেজ অ'পেন হ'ব তো ইয়াত আপোনালোকে সুধিছে ইউটিউব এছ মানে ইউটিউব চেনেলৰ নামটোৰ কথা সুধিছে আপুনি ইয়াতে প্ৰথমতে দেখাইছে হেমন্ত আৰু ফাৰ্ষ্ট ছেকেণ্ড নেমটো হৈছে ফুকন কাৰণ মই গুগল একাউণ্ট হেমন্ত ফুকন নামেৰে খোলা আছে তো বন্ধুসকল এতিয়া আপুনি কি ভাবিছে যদি আপোনাৰ চেনেলৰ নামটো যি দিব বিচাৰিছে আপুনিতো সেই নামটো আপোনাৰ ইচ্ছা অনুসাৰে দি ল'ব পাৰে তো মই ভাবিছোঁ কি হেমন্তটো হেমন্তই থাকক আৰু ফুকনটো ঠাইত মই টেগ কৰি দিওঁ চেনেলটোৰ নাম কি কৰি দিম হেমন্ত টেগ অ'কে হেমন্ত টেগ TECH টেগ মই এইটো দিলোঁ হেমন্ত টেগ তো আপোনালোকে দেখিছে এইটো নিজৰ নামটো মই বা ইউটিউব চেনেলৰ নামটো মই দি দিলোঁ তো ইয়াৰ পিছত আমি কি কৰিব লাগিব তলত যিটো অপশ্যন থাকে ক্ৰিয়েট চেনেল বুলি অপশ্যন এটা সেইটোত আমি ক্লিক কৰি দিলোঁ ক্ৰিয়েট চেনেলত ক্লিক কৰাৰ লগে লগে আমাৰ চেনেল আছিলে এইটো অলৰেডি ক্ৰিয়েট হৈ গ'ল এইটো দেখিছে হেমন্ত ফুকন এইটো ৰিলোড হয় জাষ্ট পেজটো ৰিলোড হোৱা নাই ৰৈছে এইটো হেমন্ত ফুকনীয়া নামটো আহি গ'ল আৰু ইয়াত হৈছে ক্ৰিয়েট এ ভিডিঅ' এইটো অপশ্যন আহি গৈছে মতলব আপোনাৰ ইউটিউব চেনেল খোলাৰ সম্পূৰ্ণ কাম সমাপ্ত হৈ গৈছে তো আপুনি ইয়াত কি কৰিব নিজৰ নামটো সলাৰ আপুনি চিম্পলি ছেটিংছত গৈ পেলাই আপুনি নামটো সলাই ল'ব পাৰে এইটো চাওক হেমন্ত টেগ হৈ আছে তো আপুনি ইয়াৰ পিছত আপুনি কি কৰিব যদি ভিডিঅ' দিবৰ বাবে আপুনি এই যিটো অপশ্যন আছে ভিডিঅ' ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি ক্লিক কৰি দি আপোনাৰ ভিডিঅ'সমূহ আপলোড কৰিব পাৰে তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব যে কেনেকুৱা লাগিল আৰু অৱশেষত মই আপোনালোকলৈ এটাই অনুৰোধ যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই অল নটিফিকেশ্যন অন কৰি দিব তো বন্ধুসকল আজিলৈ বিদায় জয় আই অসম।